তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। মই আজি গৈ আছোঁ জোনাইলৈ আৰু আপোনালোকক জনালোঁ বিহুৰ আন্তৰিক শুভেচ্ছা। আৰু বিহুৰ দিনাখন ওলাইছোঁ। আজি হৈ গ'ল বিহুৰ নেক্সট ডে আৰু আজি জোনাইলৈ ওলাইছোঁ। প্ৰায় এতিয়া বাজিলে 7টা আৰু কেতিয়া পাওঁগৈ নাজানো, কাৰণ ইয়াৰ পৰা আমাৰ শদিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। আৰু আমাৰ ট্ৰিপ এটা আছিলে আপোনাৰ আপাৰ আছাম টু লৱাৰ আছাম, কিন্তু ট্ৰিপটো কেঞ্চেল হ'ল। সেইটো কাৰণে আজি মনটো অলপ বেয়া লাগিলে আৰু মনটো বেয়া লগাৰ কাৰণে ৰাতিটোৰ ভিতৰতে প্লান কৰি মই গৈ আছোঁ এতিয়া জোনাই। আৰু মোৰ আগৰ ভিডিঅ'টো মই মনোজদাক দেখাব নোৱাৰিলোঁ। এতিয়া আছোঁ আমি শদিয়া ব্ৰিজ পাৰ হৈ, আমাৰ শদিয়া ফালৰ পৰা পাৰ হৈ আহি আপোনাৰ দলঙৰ প্ৰায় 1-2 কিলোমিটাৰমান অহাৰ পাছত আমাৰ এখন খেম ধাবা বুলি ধাবা এখন আছে। সেইখন ধাবাত আছোঁ এতিয়া বৰ্তমান। ইয়াত হালকা এটা নাস্তা কৰি ল'লোঁ। নাস্তা বুলি নকয় চাগে, কাৰণ এতিয়া সন্ধিয়া হ'ল। তো অলপ পেট পূজা কৰি ল'লোঁ আৰু এতিয়া আমি ইয়াৰ পৰা নেক্সট ষ্টাৰ্ট কৰিম। তো ইয়াৰ পৰা যাব ওলাইছোঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ। কিছু সময় পিছত তো গাইজ মানে আমি শদিয়াৰ পৰা আহি পাই গ'লোঁ সি বকুল বাইপাছ, একদম ডিব্ৰুগড় টাউনৰ কাষতে ক'ব লাগিব। তো ইয়াৰ পৰা আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম। আমাৰ টীমটো চাই লওক, আমি 3জনীয়া টীম, 2খন বাইক। আজি মোৰ বসন্তীখন লৈ অহা নাই, মই N250 এখন লৈ কেনে আহিছোঁ। তো আজি আমি পূৰা ধামাকা মানে নাইট ৰাইড কৰিছোঁ, ৰাতি ৰাইড কৰিছোঁ। আৰু আমি খুব কম সময়ৰ ভিতৰতে প্লানিংটো কৰি আৰু ওলাই আহিছোঁ ঘৰৰ পৰা। ৰাতি মানে সন্ধিয়া টাইমত ঘৰৰ পৰা ওলাইছোঁ 7:30 বজাত। আৰু এতিয়া আহি পালোহি আমি বকুল বাইপাছ। আৰু এতিয়া আপোনাৰ হৈ গ'ল 11টা বাজিলে এতিয়া ৰাতি, আৰু 2 ঘণ্টাৰ মূৰত আমি পামগৈ জোনাই। তো মজা এটা ফিল লৈ আছোঁ ৰাতি বাইক চলোৱা। আমাৰ মানে যিটো আপোনাৰ ট্ৰিপ কেঞ্চেল হ'ল, যিটো ট্ৰিপ আমি শদিয়াৰ পৰা যোৰহাট টু লখিমপুৰ টু মাজুলীৰ পৰা ৰিটাৰ্ণ আকৌ আপোনাৰ ধেমাজিৰ পৰা জোনাইৰ পৰা চিলাপথাৰ হৈ আপোনাৰ চিলাপথাৰ সোমাই কিনে জোনাই পাম। জোনাই হৈ আপোনাৰ তো অৰুণাচল আমি কভাৰ কৰিম বুলি আহিছিলোঁ। অৰুণাচল হৈ কিনে আকৌ ৰিটাৰ্ণ শদিয়া আহিম বুলি আহিছিলোঁ। কিন্তু সেইটো ট্ৰিপটো আছিলে প্ৰথম 14 তাৰিখে প্লানিং কৰা হ'ল। 14 তাৰিখৰ পৰা ডেটটো চেঞ্জ কৰা হ'ল আপোনাৰ 18 তাৰিখলৈ। 18 তাৰিখৰ পৰা ফাইনেল মানে ডেট আমি কৰিলোঁ। আৰু তাৰপাছত কি হ'ল মানে আপোনাৰ 18 তাৰিখৰ ডেট, আজিতো আপোনাৰ 16 তাৰিখ হয়। তো 18 তাৰিখৰ ডেট আছিলে। তো তাত আছিলে আপোনাৰ নুমল ব্লগ আছিলে, অনুপম AJ11 আছিলে, আৰু ৰিপন KC নৰ্থ ইষ্ট ব্লগ বুলি আমি, আৰু মই আছিলোঁ PB Vlogs 23। আমি 4জন আছিলোঁ। তো 4জনে ভাবিছিলোঁ ট্ৰিপটো কৰিম বুলি, কিন্তু তাৰে মাজত এজনৰ অসুবিধা হোৱাৰ কাৰণে ট্ৰিপটো কেঞ্চেল কৰিবলগীয়া হ'ল। তো সেইটো কাৰণে মনটো বেয়া লাগি গ'ল। মনটো বেয়া লগাৰ কাৰণে আমি আজি ৰাতিটোৰ ভিতৰতে ঘৰৰ পৰা ওলাই আহিলোঁ। মানে যিমান যিকোনো প্লানিং কৰাৰ পাছত, সকলোবোৰ যা যোগাৰ কৰাৰ পাছত আপোনাৰ মানে যদি পটককৈ ঘপককৈ আপোনাৰ ট্ৰিপটো বা কিবা এটা নহয়, কিবা এটা যিকোনো কাম এটা যদি বন্ধ কৰিবলগীয়া, তেতিয়া মনটো খুবেই বেয়া লাগে। তো সেইটো কাৰণে মোৰ মনটো আজি বেয়া লাগিলে। সেইটো কাৰণে আজি ঘৰৰ পৰা আজি ওলালোঁ। আৰু মানে তো যি কি নহওক, আজি আপোনাৰ বিহু 2 নম্বৰ দিন। তো আপোনালোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। তো সকলোৱে মস্ত থাকক, আৰু আমি ৰাতিটোৰ ভিতৰত আজি হাতীটো কৰিবলৈ গৈ আছোঁ। এবছৰৰ পাছত তো গাইজ মানে আমি আহি পাই গ'লোঁ সি বগীবিল ব্ৰিজত। এতিয়া আমি আছোঁ বগীবিল দলঙৰ ওপৰত, আৰু খুব কম সময়ৰ ভিতৰতে আমি পাই যামগৈ জোনাই। আৰু ইয়াৰ পৰা ভিডিঅ'টো হয়তো দীঘলীয়া নকৰোঁ। আৰু তো ভিডিঅ'টো ইয়াতে এণ্ডিং মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটোত, আৰু লগতে ছাইডতে থকা বেল আইকনটো দবাই ল'ব, কাৰণ মই নতুন ভিডিঅ' দিলে আপোনালোকে আপডেট পাই যাব।